মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত যুদ্ধ কৰা বিজাতীয় প্ৰবৃত্তিৰ নায়কসকল কোন কোন আছিল বাৰু? ভগৱান ভীষ্মস্য, কৰ্ণস্য, সমিতিঞ্জয়, অশ্বত্থামা, বিকৰ্ণস্য, সৌমদত্তিস্তথৈবস্য। দুৰ্যোধনে কৈছিল, এজনতো স্বয়ং আপুনি দৈত্যৰ আচৰণৰূপী দ্ৰোণাচাৰ্য, ভ্ৰমৰূপী পিতামহ ভীষ্ম। ভ্ৰমেই বিকাৰবোৰৰ উদ্গমস্থল। ই শেষলৈকে জীয়াই থাকে। সম্পূৰ্ণ মৰি শেষ হৈ গ'ল, কিন্তু তেওঁ শৰশয্যাত অচেতন হৈ জীয়াই আছিল। এয়াই হ'ল ভ্ৰমৰূপী ভীষ্ম। এই ধৰণে বিজাতীয় কৰ্মৰূপী কৰ্ণ তথা সংগ্ৰাম বিজয়ী কৃপাচাৰ্য। সাধনা অৱস্থাত সাধকৰ দ্বাৰা কৃপাৰ আচৰণেই কৃপাচাৰ্য। ভগৱান কৃপাময় আৰু প্ৰাপ্তিৰ পিছত সন্তৰো সেই স্বৰূপেই হয়। কিন্তু সাধনা কালত যেতিয়ালৈকে আমি বেলেগে থাকো, পৰমাত্মাক বেলেগে ৰাখো, তেতিয়ালৈকে বিজাতীয় প্ৰবৃত্তি জীয়াই থাকিব। মোহে আক্ৰমণ কৰি থাকিব। এনে পৰিস্থিতিত সাধকে যদি কৃপাৰ আচৰণ কৰে, তেতিয়া তেওঁ নষ্ট হৈ যায়। অৰ্থাৎ দয়া নকৰিলেও সাধু